সন্তান সন্ততি জন্ম পোৱাৰ লগে লগে আপুনি মই কি কৰিব লাগিব? এজন মুছলমান হৈ আপোনাৰ মোৰ জানা নাই? যদি ল'ৰা সন্তান জন্ম পায় তেওঁৰ সোঁ কাণত কি কৰা? আজান দিয়া। আৰু বাওঁ কাণত আকামাত দিয়া। ছোৱালী সন্তান যদি জন্ম পায় তেওঁৰ সোঁ কাণত একামাত দি দিয়া আৰু বাওঁ কাণত কি কৰা? আজান দিয়া। আৰু সেই আজান দিয়া হোৱাৰ পিছত এজন ভাল আল্লাহৰ অলিৰ পৰাই হওক, এজন বুজুৰ্গৰ পৰাই হওক বা এজন বুজুৰ্গী মহিলাৰ পৰাই হওক, চব বস্তু আনি তেওঁৰ তালুত লগাই দিয়া। যদি সেইখিনি সুবিধা নাথাকে আপুনি অকণমান মিঠা বস্তু আনি তেওঁৰ তালুত লগাই দিয়া। আকামাত আজান দিয়াৰ লগে লগে কি হয়? শয়তানৰ পৰা হেফাজত হয়। শয়তানৰ অচৱাচত নপৰে। শয়তানে তেওঁক ধোকা দিবলৈ সহজতে নোৱাৰে। আল্লাহ যি কাইনাতৰ মালিক হয়, বিশ্ব ব্ৰহ্মাণ্ডৰ খালিক ও মালিক হয়, সেইটো প্ৰমাণ দি দিয়া হয় দুনিয়াৰ বুকত অহাৰ লগে লগে। তাৰপিছত আপুনি 7 দিনৰ মূৰত আকিকা কৰক আৰু সেইদিনাখন আপুনি কি কৰক? নিজৰ সন্তানৰ কি কৰক? নাম ৰাখক। যদি আপোনাৰ সক্ষম আছে আপুনি 7 দিনৰ মূৰত আকিকা কৰক। যদি আপোনাৰ সক্ষম নাই পিছত হ'লেও আপুনি কৰিব পাৰিব, তাৰ কোনো অসুবিধা নাই। কিন্তু ভালতকৈ ভাল 7 দিনৰ মূৰত যেতিয়া আপুনি আকিকা কৰিব সেইটো বেছি ভাল হয়। যে এনেকুৱা নহয়, বাধ্যতামূলক নহয় যে কৰিবই লাগিব। আপোনাৰ যদি সক্ষম আছে আপুনি কৰক, যদি নাই আপুনি পিছত হ'লেও কৰিব পাৰে। কিন্তু আজি ইমানখিনি কথা আপোনাৰ মোৰ মুছলমান হৈও জানা নাই। এনেকৈ সন্তান সন্ততি আপুনি মই জন্ম দি আছো নে নাই? কিন্তু নিজৰ মা নামানে, নিজৰ আব্বা নামানে, নিজৰ ডাঙৰক নামানে, সৰুক মৰম আদৰ নকৰে। এনেকুৱা সন্তান সন্ততি হৈ পৰিছে। কিহৰ কাৰণে হৈ পৰিছে? প্ৰথমে আমাৰ কি হৈ গৈছে? ভুল হৈ গৈছে। আমি ইছলামিক তৰিকা কোনো এটা দিয়া নাই। ভাল নাম এটা ৰাখক, যিটো নাম ৰাখিলে এই 7 দিনৰ মূৰত আকিকা কৰক, পাৰিলে আকিকা কৰক আৰু সেইদিনা এটা ভাল নাম এটা ৰাখক, যিটো নাম ৰাখিলে আল্লাহ আৰু আল্লাহৰ ৰসুলে খুশি হয়। এনেকুৱা নাম ৰাখক। এতিয়া বৰ্তমান জামানাত কিছুমান মুছলমান ল'ৰা ছোৱালী দেখা যায়, শুনা যায় যে এনেকুৱা নাম শুনিলে হাঁহি উঠি যায়। মোৰ ভাইসকল, মোৰ বন্ধুসকল, যাতে এই নাম আপোনাৰ মোৰ শৰীয়তৰ লগত মিল খাই যায় আৰু এই নামৰ ওছিলাই যাতে আল্লাহ আৰু আল্লাহৰ ৰসুলে ৰাজি হয়, খুশি হয়, এনেকুৱা নাম ৰাখক। এই নামৰ ওছিলাই এদিন আল্লাহ পাক রব্বুল আলামিনে মাফ কৰি দিব। ভাল নামৰ ওছিলাই এদিন আল্লাহ পাক রব্বুল আলামিনে কি কৰিব পাৰে? মাফ কৰিব পাৰে কাল কিয়ামতৰ মাঠত। কিন্তু আপুনি মই মুছলমান হৈ আজি নাজানো, হয় না নহয়? সন্তান জন্ম পোৱাৰ লগে লগে কি কৰিব লাগে। কিন্তু আপুনি মই এটা কথাই জানো, সন্তানে কিমান সময়ত জন্ম পালে, কোন বাৰ কোন তাৰিখ, সেইটো আমি মনত ৰাখি আমাৰ আকসাৰ মা বাবাই কি কৰে? নিজৰ সন্তান সন্ততিৰ কাৰণে বাৰ্থডে পালন কৰে। যিটো নেকি কোৰাণত নাই, যিটো নেকি হাদিছত নাই। এনেকুৱা কাম কৰি আছো যিটো কাম কৰিলে আপুনি মই আল্লাহৰ নাফৰমানি হম। এইবোৰ বাৰ্থডে, হেপী নিউ ইয়াৰ এইবোৰ পালন কৰা, বাৰ্থডে পালন কৰা, এইবোৰ আপোনাৰ মোৰ গুনাহ হ'ব। এইবোৰৰ দ্বাৰা আল্লাহৰ দৰবাৰত আপুনি মই কি হম? আল্লাহৰ দৰবাৰত গুনাহগাৰ হম, আল্লাহৰ নাফরমানি বান্দা বান্দি হম। এইবোৰৰ যিমান খৰচা হ'ব, বাৰ্থডে নামত যিমান খৰচা হ'ব, হেপী নিউ ইয়াৰৰ নামত যিমান খৰচা হ'ব, এইবোৰ গোটেইবোৰ খৰচা আল্লাহ পাক রব্বুল আলামিনে যদি প্ৰশ্ন কৰে আপুনি মই তাৰ উত্তৰ কি দি দিম? মোৰ ভাইসকল, মোৰ বন্ধুসকল, যাতে অনৰ্থক আপুনি মই খৰচ নকৰোঁ। আল্লাহ কোৰাণত কৈ দিছে, ইন্নাল মুবাদ্দিৰিনা কানু ইখওয়ানাশ শায়াতিন। যিয়ে বেকাৰ খৰচ কৰিব, ফুজুল খৰচ কৰিব, অনৰ্থক যিয়ে খৰচ কৰিব, সেইজন ব্যক্তিয়ে কি হয়? শয়তানৰ ভাই হয়, শয়তানৰ ভাই। ইন্নাল মুবাদ্দিরিনা কানু ইখওয়ানাশ শায়াতিন, সেইজন কি হয়? শয়তানৰ ভাই হয়। মোৰ ভাইসকল, মোৰ বন্ধুসকল, যাতে সেইবোৰৰ পৰা আপুনি মই বাচি থাকোঁ, সেইটোৰ কাৰণে আপোনাৰ দৰবাৰত এইটো পেশ কৰা হ'ল। মোৰ ভাইসকল, আল্লাহ পাক ৰব্বুল আলামিনে আপোনাক মোক কি কৰক? হেফাজত কৰক।